হেল্ল' ফ্ৰেণ্ড, আপোনালোকক স্বাগতম মোৰ চেনেল বিকাশ দাস ব্লগলৈ। প্ৰায় বহু ফুট ওখ পাহাৰৰ ওপৰৰ এটি নিজৰা। এই নিজৰাটোৰ পানী প্ৰতিদিনে বৰষুণৰ নিচিনাকৈ পৰি থাকে। পাহাৰৰ ওপৰৰ নিজৰাটোক আকাশীগংগাৰ নিজৰা বুলি কোৱা হয়। আমাৰ বাবুক আজি কোনেও ধৰি ৰাখিব নোৱাৰে। সি আজি যেনেকৈ কি নহওক পাহাৰৰ ওপৰৰ সেই নিজৰাটোলৈ যাবই যাব। ইয়াৰ আশে পাশে গোটেই পাহাৰেৰে ভৰি আছে আৰু এই পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া আৰু এই পাহাৰখনৰ প্ৰাকৃতিক পৰিৱেশ চাবলৈ বহুত মানুহ ইয়াত ফুৰিবলৈ আহে আৰু এই পাহাৰখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে। গতিকে আহক চাওঁ। মোৰ লগত আহিছে মোৰ বন্ধু বিকাশ আৰু আমাৰ বাবু দীক্ষিত। আমি তিনিও মিলি আকাশীগংগাৰ একেবাৰে ওপৰৰ নিজৰাটোলৈ যাম আৰু মোৰ লগত আপোনালোক সকলোকে এই নিজৰাটো দেখুৱাম। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ বাবু একেবাৰে বাগৰি চুচৰি হ'লেও নিজৰাটো চাবই আজি। নিজৰাটোৰ একেবাৰে ওপৰলৈ সি কেনেকৈ গৈছে এবাৰ চাওকচোন। বাবু, বিকাশ দাদাৰ লগত যোৱা। এই পাহাৰৰ কি সুন্দৰ পৰিৱেশ। কেতিয়াবা আহিব ফুৰিবলৈ। এই পাহাৰৰ তলত থকা ধাৰেশ্বৰ দেৱালয় চাব পাৰিব, লগতে আকাশীগংগাৰ নিজৰাটো চাব পাৰিব। বিকাশ, বাবুক হাতত ধৰি ল। বল।
আৰু অলপ আছে। সেই চেৱাখিনিত ফাইনেলি আমি নিজৰাটোৰ কাষ পালোঁ আহি। একদম ওপৰ পাওঁতে অৱস্থা নোহোৱা হৈ গৈছে আমাৰ তিনিওটাৰে। গতিকে ইয়াতে আমি বাবুৱে, মই, মোৰ বন্ধু বিকাশে তিনিওটাই অকণমান সময় জিৰাই ল'ম। তাৰপিছত আমি যাম নিজৰাটোৰ ওপৰলৈ, একেবাৰে ওপৰলৈ। বহুত পিছল হয়, গতিকে এই ছাইডত ধৰি ধৰি আমি যাবলগীয়া হৈছে। এইটোৱে আকাশী গংগাৰ পানী পৰি থকা নিজৰা। এই নিজৰাটোত প্ৰতিদিনে এনেদৰে পানী পৰি থাকে।
ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাই কেনে পালে আমাক জনাব। ধন্যবাদ।